ফেব্ৰুৱাৰী মাহত আমি দুইটা পৰীক্ষাৰ ৰিজাল্ট একেলগে আমি দিব পাৰোঁ। এডিআৰই আমি কৈছোঁ না 10 মেত আমি নিযুক্তি দিম, তাৰ আগত আমি নকৰোঁৱে। আমাৰ প্লেনিংটোৱে হ'ল যে 10 মেত আমি 35,000 চাকৰি আমি দিম, এডুকেশ্যন ডিপাৰ্টমেণ্ট, পুলিচ। গতিকে এডিআৰই, ইয়াৰ পিছত এডিআৰই এটা অৰেলো আছে, এটা পোষ্টৰ বিপৰীতে 2জন পাছ কৰিব। গতিকে তাৰ পিছত তেওঁলোকৰ এটা মৌখিক পৰীক্ষাও আছে, স্কিলো আছে। গতিকে গোটেই প্ৰক্ৰিয়াটো কৰোঁতে কৰোঁতে আমি 10 মেলৈকে লৈ যাব খুজিছোঁ, যাতে 10 মেত গভৰ্ণমেণ্টৰ 4ৰ্থ বছৰ হওঁতে আমি 30-35,000 আৰু চাকৰি দিব পাৰোঁ। আৰু প্ৰতিশ্ৰুতি মতে আৰু 15,000 পদ আমি তেতিয়া বিজ্ঞাপনো মুকলি কৰি দিম। আগতে উল্লেখ কৰা হৈছে যে যিকাৰৰ কৰ্মচাৰীসকলক আমি দিয়ে, ভাৰত চৰকাৰে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক ইতিমধ্যে দিয়ে ঘোষণা কৰিছে। আৰু তাৰ লগত দিবেদি কিমান পাৰ্চেণ্ট দিব কাগজ নি 3%। আগতে বৰ্তমান 52% দিয়ে পাই আছিল, 50% পাই আছিলে। আজি 1 ডিচেম্বৰৰ দৰমহাৰ লগত তেওঁলোকে 53% দিয়ে পাব, অৰ্থাৎ 3% তেওঁলোকে দিয়ে পাব। আৰু এই ডিএটো জুলাই মাহৰ পৰা কাৰ্যকাৰী হ'ব। তাৰ ফলত 4 মাহৰ তেওঁলোকে বকেয়া পাব। এই বকেয়া আমি ডিচেম্বৰত 25% দিম, জানুৱাৰীত 25% দিম, ফেব্ৰুৱাৰীত 25% দিম, মাৰ্চত 25% দিম বকেয়াটো, যিটো 4 মাহৰ বকেয়া। কিন্তু যিটো নিত্য নৈমিত্তিক, যিটো প্ৰত্যেক মাহত পাব লাগে, সেই 3% দিয়ে 1 ডিচেম্বৰৰ পৰা তেওঁলোকে দৰমহাত পাব পাৰিব। অৰ্থাৎ নৱেম্বৰ মাহৰ দৰমহা ডিচেম্বৰত লয়। গতিকে ডিচেম্বৰত তেওঁলোকে ডিএটো ড্ৰ কৰিব পাৰিব। দীপাৱলীৰ আগতে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে ই এটা সুখৰ সংবাদ যে তেওঁলোকে 3% দিয়ে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত পাব। 1 লাখ ল'ৰা ছোৱালীৰ আজি নিযুক্তি সম্ভৱ হ'লহেঁতেন নেকি? আজি ল'ৰা ছোৱালীয়ে মোক সমষ্টিত গ'লে কয় যে ছাৰ ষ্টেডিয়ামখন বনাই দিব। মই সুধো ষ্টেডিয়ামখন কিয় লাগে? বোলে ছাৰ পুলিচত দৌৰিব লাগিব নহয়, তাৰ কাৰণে ষ্টেডিয়ামখন লাগে। আপোনালোকে চিন্তা কৰক, আজি আমাৰ যুৱ সমাজৰ মানসিকতাৰ কিমান পৰিৱৰ্তন হ'ল। চাকৰি মেধাৰ ওপৰত হোৱা বুলি গম পোৱাৰ লগে লগে ল'ৰা ছোৱালীয়ে স্কুলত যাব আৰম্ভ কৰিলে, পঢ়া শুনা কৰে। আন্দোলন আদিৰ পৰিৱেশবিলাক অসমত নোহোৱা হ'ল। আজি আমাৰ অসমখনত নিতৌ পৰিৱৰ্তন হ'ল আৰু আমাৰ ৰাজ্যখনে আজি এটা নতুন দিনলৈ গতি কৰিবলৈ আৰম্ভ কৰিলে। অজন্তা নেওগ কংগ্ৰেছৰ দিনতো মন্ত্ৰী আছিলে, ৰাস্তা ঘাট বনাইছিলে, কিন্তু গোলাঘাটত এখন যে মেডিকেল কলেজো বনাব পাৰি সেই কথা তেখেতে কেতিয়াও চিন্তাও কৰিব পৰা নাছিলে। আজি আমাৰ গোলাঘাটত মেডিকেল কলেজ নিৰ্মাণ হ'ল আৰু কিছু মাহৰ ভিতৰতে গোলাঘাটৰ পৰা নুমলীগড়ৰ পৰা গহপুৰলৈ মই ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ বনাম। আপোনালোকে তলেদি গাড়ী লৈ গহপুৰলৈ যাব পাৰিব। 12,000 কোটি টকাৰে আমি সেই পৰিকল্পনা হাতত লৈছো। আজি যোৱাকালি মই যোৰহাটত কৈছিলোঁ যে মানুহে আগতে এখন ব্ৰহ্মপুত্ৰৰ দলঙৰ বাবে আন্দোলন কৰিছিলে। আজি আমি অসমৰ জিলাই জিলাই, আগতে জিলাই জিলাই অংগনবাদী হৈছিলে, এতিয়া আমি জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং বনাব লৈছো।
তিনিচুকীয়াত ধলা শদিয়াত দলং হ'ল, ডিব্ৰুগড়ত বগীবিলত দলং হ'ল, শিৱসাগৰত কৰিব পৰা নাই, যোৰহাট আৰু মাজুলীৰ ওপৰত দলঙৰ কাম হ'ল। আজি নুমলীগড় আৰু গহপুৰৰ ওপৰত গোলাঘাট আৰু বিশ্বনাথ জিলাক সামৰি ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ হ'ব। নগাঁও আৰু শোণিতপুৰ জিলাত কলীয়া ভোমোৰাৰ দ্বিতীয়খন দলং হ'ল আৰু অহা কিছুদিনৰ পৰাই দৰং আৰু মৰিগাঁও জিলাক লৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব। ফেব্ৰুৱাৰী মাহত দৰং আৰু কামৰূপ মহানগৰ জিলাক লৈ নাৰেংগী কুৰুৱাৰ ওপৰত দলং আৰম্ভ হ'ব। জুলাই আগষ্ট মানত কামৰূপ মহানগৰ জিলাত গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত দলং উদ্বোধন হ'ব। যোৱা 20 দিন আগতে কামৰূপ আৰু নলবাৰী জিলাৰ মাজত পলাশবাৰী আৰু শুৱালকুছিত আমি দলঙৰ কাম আৰম্ভ কৰিলোঁ, খুঁটা পুটা আৰম্ভ হৈ গ'ল। আৰু ধুবুৰী আৰু গোৱালপাৰাৰ মাজত ফুলবাৰীত ব্ৰহ্মপুত্ৰৰ দলং 50% নিৰ্মাণৰ কাম শেষ হ'ল। যিখন অসমে এখন ব্ৰহ্মপুত্ৰৰ দলঙৰ কাৰণে আন্দোলন কৰিছিল, সেইখন অসমত আজি আমি জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ সপোন দেখিছোঁ। মানুহে কৈছিলে, উজনিৰ মানুহে, যে ডিব্ৰুগড় মেডিকেলখন ভাল কৰি দিয়ক, উজনিৰ একমাত্ৰ মেডিকেল। আজি মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত তিনিচুকীয়াত মেডিকেল কলেজ আৰম্ভ হ'ল, ডিব্ৰুগড়ত মেডিকেল কলেজ আছে, চৰাইদেউত মেডিকেল কলেজ নিৰ্মাণৰ কাম শেষ পৰ্যায়ত আহি উপনীত হ'ল, শিৱসাগৰত মেডিকেলৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ল, যোৰহাটত মেডিকেল আৰম্ভ হ'ল, গোলাঘাটত মেডিকেল কলেজ আজি শেষ পৰ্যায়ত, নগাঁৱত মেডিকেল আৰম্ভ হ'ল, মৰিগাঁৱত নিৰ্মাণ চলি আছে, কামৰূপ, মঙলদৈ, নলবাৰী, কোকৰাঝাৰ, বঙাইগাঁও, ধুবুৰী প্ৰতিখন জিলাতে আজি এখনকৈ মেডিকেল কলেজ হ'ল। আগতে উজনিৰ ল'ৰা বিশ্ববিদ্যালয়ৰ কাৰণে ডিব্ৰুগড়ত যাব লাগিছিলে, আজি গোলাঘাটত সতী সাধনী বিশ্ববিদ্যালয়, যোৰহাটত মহিলা বিশ্ববিদ্যালয়, জেবি কলেজ এতিয়া বিশ্ববিদ্যালয় হ'ব। অসমৰ জিলাই জিলাই একোখনকৈ বিশ্ববিদ্যালয়। আজি আপোনালোকে চিন্তা কৰক যে এইখন অসমত মানুহে এটা অংগনবাদী কেন্দ্ৰ কংগ্ৰেছৰ দিনত বনোৱা, চৰাইও সোমাব নোৱাৰা অংগনবাদী কেন্দ্ৰবিলাকৰ পৰিৱৰ্তে আজি আমি অসমত জিলাই জিলাই বিশ্ববিদ্যালয়, জিলাই জিলাই মেডিকেল কলেজ, জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং। অসমত আমি আজি নৱ নিৰ্মাণৰ এক নতুন প্ৰচেষ্টা হাতত লৈছোঁ। অসমত বানপানী আহে, বানপানীয়ে মথাউৰি ভাঙে, কিন্তু মথাউৰি ভঙাৰ 72 ঘণ্টাৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী মথাউৰি ভঙা স্থানত উপস্থিত হোৱা, ভঙা মথাউৰি বানপানীৰ মাজতে 20 দিন 25 দিনৰ ভিতৰত ভঙা মথাউৰিক জোৰা লগোৱা আৰু 2 মাহৰ ভিতৰত বানপানীত ক্ষতিগ্ৰস্ত লোকলৈ সাহায্য বিতৰণ, এই ধৰণৰ কাম আমাৰ ৰাজ্যখনত আগত কেতিয়া হৈছিল আপোনালোকে মনত পেলাব পাৰে। আজি আমি গোলাঘাট জিলাত বানে ক্ষতিগ্ৰস্ত কৰা 2011টা পৰিয়ালক মাতি আনিছোঁ বান সাহায্য দিবৰ বাবে। সেইদৰে মই জনাবলৈ পাই ভাল পাইছোঁ যে আজি বান সাহায্য পোৱা 2011টা পৰিয়ালৰ ভিতৰত বোকাখাতৰে 1970টা পৰিয়াল বোকাখাতৰ পৰাই সন্নিৱিষ্ট হৈছে,
যোনে আজি আমাৰ এই অনুষ্ঠানৰ জৰিয়তে সাহায্য লাভ কৰিব। শ্ৰদ্ধা ৰাইজ, আজি আমি চেষ্টা কৰিছো যে আপোনালোকৰ হাতত যিসকলৰ ঘৰত ৰেচন কাৰ্ড নাই তেওঁলোককো যাতে 15 তাৰিখৰ ভিতৰত আমি ৰেচন কাৰ্ড দিব পাৰো। বেংকৰ নো ডিউ চাৰ্টিফিকেটো আমি এই মাহতে দিবৰ বাবে ততাতয়া কৰিছো, কাৰণ ইয়াৰ পিছত দুটা ডাঙৰ আঁচনি আপোনালোকৰ বাবে আহি আছে। ইলেকশ্যনৰ সময়ত মই আই মাতৃসকলক কৈছিলো যে অসমৰ যিবিলাক আত্মসহায়ক গোটৰ সদস্য আছে তেওঁলোকৰ বেংক একাউণ্টত আমি 10,000 টকা দিয়াৰ ব্যৱস্থা কৰিম। 10,000 টকাৰ লগত ভৱিষ্যতে তেওঁলোকে যাতে বেংকৰ পৰা লোন পায় তাৰ কাৰণেও আমি ব্যৱস্থা ল'ম। আজি আমি এই মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি তাৰ ভেৰিফিকেশ্যনৰ কাম চলি আছে আৰু খুব সোনকালে তাৰ 10,000 টকা আই মাতৃসকলে লাভ কৰিব। আমাৰ আঁচনিখন হ'ল এই বছৰ আমি 10,000 দিম, অহা বছৰ আমি আৰু 15 দিম। 10-15 25 যোৱাৰ পিছত বেংকৰ পৰা আমি 25,000 টকা বেংকৰ পৰাও লোন লৈ আই মাতৃসকলক দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু আজি এই 5,000 মহিলাৰ যদি নো ডিউ চাৰ্টিফিকেটখন আপোনালোকক আমি দিব নোৱাৰিলোহেঁতেন, ভৱিষ্যতে আপোনালোকক বেংকে কেতিয়াও আৰু লোন নিদিলেহেঁতেন। আজি আপোনালোকক ততাতয়াকৈ মহিলা উদ্যমিতা আঁচনিৰ তালিকা প্ৰকাশ পোৱাৰ আগতেই আমি আপোনালোকক নো ডিউ চাৰ্টিফিকেটখিনি দিব বিচাৰিছিলো, যাতে আপোনালোকে মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত হ'বলগীয়া নহয়। ঠিক তেনেধৰণে অহা 15 তাৰিখে আমি ৰাজ্যখনত ৰেচন কাৰ্ড নথকা পৰিয়ালক ৰেচন কাৰ্ড দিব চেষ্টা কৰিছো, কাৰণ 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত আমাৰ গাঁৱে গাঁৱে বুথ কেন্দ্ৰই অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰীসকলক নিৰ্বাচন কৰা হ'ব। এইবাৰ আমি এই যেতিয়া গাঁও সভা পাতিম, পুৰণা হিতাধিকাৰীসকলেও আৰু এবাৰ নিজৰ নাম দিব লাগিব, কাৰণ পুৰণা হিতাধিকাৰীৰ কাৰোবাৰ ঘৰত হয়তো চাকৰি পাইছে, কাৰোবাৰ হয়তো আৰ্থিক অৱস্থা ভাল হৈছে, আৰু কোনোবা হিতাধিকাৰী হয়তো আমাৰ এই পৃথিৱীৰ পৰা আঁতৰি গৈছে। সেইকাৰণে 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত আমি পুৰণা হিতাধিকাৰীসকলকো আকৌ এবাৰ নিৰ্বাচন কৰিম আৰু গোলাঘাট জিলাৰ গোলাঘাট, বোকাখাট, দেৰগাঁও, খুমটাই, সৰুপথাৰত অতিৰিক্ত কৰি আৰু 10,000 কৰি মহিলাক আমি অৰুণোদয় আঁচনি দিয়াৰ বাবে আমি হিতাধিকাৰী নিৰ্বাচন কৰিম। নিৰ্বাচনৰ সময়ত মই কৈ গৈছিলো যে অৰুণোদয় নোপোৱা আই মাতৃসকলক আমি অৰুণোদয় আঁচনি দিবৰ বাবে চেষ্টা কৰিম। আজি মই আপোনালোকক জনাব খুজিছো যে অহা 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত গোলাঘাট সমষ্টিত আমি 29,205 গৰাকী মহিলাক, বোকাখাটত 29